কালিৰ ঘটনাটো মেইনলি আমাৰ ডক্টৰ দীপেন কলিতা গাইনকলজিষ্ট আৰু ডক্টৰ ক্ৰিষ্টিয়ান ডি ব্লেছিং আৰু নাৰ্ছজনীৰ নাম হ'ল নিধিৰাণী ফুকন নিধিৰাণী পাল। তাইলোক তিনিজনৰ ভিতৰত আমাৰ ডক্টৰ দীপেন কলিতাৰ ডিউটি নাছিল আৰু নাৰ্ছ নিধিৰাণী পালৰ ডিউটি নাছিল আৰু আমাৰ ডক্টৰ ক্ৰিষ্টিয়ান ডি ব্লেছিঙৰ ডিউটিটো আছিল 8টাৰ পৰা। এতিয়া মই ইনভেষ্টিগেশ্যন কৰি পোৱা হিচাপে ডক্টৰ দীপেন কলিতা তেওঁ ডিউটি নথকা স্বত্তেও 8 বজাত এনেকেই মানে ডক্টৰ চেম্বাৰত আহি পালে সেইটো ক'ব নোৱাৰি। তাৰপাছত আমাৰ ডক্টৰ ক্ৰিষ্টিয়ান ডি ব্লেছিং তেওঁ আহিলে, তেওঁলোক আহি পেলাই মানে অন ৰেকৰ্ড তেওঁলোকৰ নজৰ পোৱা হিচাপে তেওঁলোকে মদৰ বটলটো আনিলে হেনো। যেতিয়া মদৰ বটলটো আনি পায় তেতিয়া আমাৰ নাৰ্ছ নিধিৰাণী আছে পাল তাই জইন কৰি তিনিজনো আৰু বাহিৰত ওলাই গৈ পেলাই তেওঁলোকে আকৌ পানীৰ বটল আনি পেলাই তেনেকৈ ডক্টৰৰ ৰুমত য'ত আমাৰ ৱাৰ্ড ৰুম আৰু ৱেইটিং ৰুম তাত তেওঁলোকে তলা মাৰি মদ খালে চাগে। খাই পেলাই এই সময়ত যিটো ঘটনাটো হ'ল প্ৰায় 1টা বজাত ঘটনাটো হৈ গ'ল। 1টা পাৰ হৈছিলে, ইমাৰ্জেঞ্চি আমাৰ পেচেণ্ট আহিলে, ইমাৰ্জেঞ্চি পেচেণ্ট অহাত ডক্টৰবিলাকক বিচাৰি নাপালে। এতিয়া ডক্টৰবিলাকক বিচাৰি আছিল 1 বজাত, তেতিয়া আমাৰ কলিতা যিজনৰ ডিউটি নাছিলে সি ওপৰত গুচি গৈছে, কি কাৰণত গুচি গৈছে কোনো নাজানে, খবৰটো পাব। তাৰপাছত আমাৰ ডক্টৰ মাৰি পেলাই তেওঁলোকে শুই আছে। কি হৈছে কি হোৱা নাই ভিতৰত সেইটো আমি নাজানো। যিয়ে নহওক আমাৰ মেইন কথাটো হ'ল এই আমাৰ হস্পিটেলখন, যি হস্পিটেলটো আমাৰ বড়ো হিষ্ট্ৰীৰ লগত ৰিলেটেড, এই হস্পিটেলটো আমি এনেকৈ বেয়া কামত লিপ্ত হ'বৰ কাৰণে কেতিয়াও দিব নোৱাৰোঁ। আমাৰ সন্দেহ হৈছে আগৰ পৰাও তেনেকৈ আমাৰ ইয়াত হৈছিল। আকৌ পানীৰ বটল আনি পেলাই তেনেকৈ ডক্টৰৰ ৰুমত য'ত আমাৰ ৱাৰ্ড ৰুম আৰু ৱেইটিং ৰুম তাত তেওঁলোকে তলা মাৰি মদ খালে চাগে। খাই পেলাই এই সময়ত যিটো ঘটনাটো হ'ল প্ৰায় 1টা বজাত ঘটনাটো হৈ গ'ল। 1টা পাৰ হৈছিলে, ইমাৰ্জেঞ্চি আমাৰ পেচেণ্ট আহিলে, ইমাৰ্জেঞ্চি পেচেণ্ট অহাত ডক্টৰবিলাকক বিচাৰি নাপালে। এতিয়া ডক্টৰবিলাকক বিচাৰি আছিল 1 বজাত, তেতিয়া আমাৰ কলিতা যিজনৰ ডিউটি নাছিলে সি ওপৰত গুচি গৈছে, কি কাৰণত গুচি গৈছে কোনো নাজানে, খবৰটো পাব। তাৰপাছত আমাৰ ডক্টৰ মাৰি পেলাই তেওঁলোকে শুই আছে। কি হৈছে কি হোৱা নাই ভিতৰত সেইটো আমি নাজানো। যিয়ে নহওক আমাৰ মেইন কথাটো হ'ল এই আমাৰ হস্পিটেলখন, যি হস্পিটেলটো আমাৰ বড়ো হিষ্ট্ৰীৰ লগত ৰিলেটেড, এই হস্পিটেলটো আমি এনেকৈ বেয়া কামত লিপ্ত হ'বৰ কাৰণে কেতিয়াও দিব নোৱাৰোঁ। আমাৰ সন্দেহ হৈছে আগৰ পৰাও তেনেকৈ আমাৰ ইয়াত হৈছিলে নেকি, যিটো আজি হাতেলৈকে জনসাধাৰণে জানিব পাৰিব। যিয়ে নহওক এইখিনি ইনভেষ্টিগেশ্যনটো হৈ থাকিব, চলি থাকিব। আমি এতিয়া ডিপাৰ্টমেণ্টেলি মোৰ ফালৰ পৰা ময়ো ক'ম আৰু ডিপাৰ্টমেণ্টৰ আমাৰ এডমিনিষ্ট্ৰেটৰৰ লগতো মই আলোচনা কৰিলোঁ, যেনেকেই নহওক উইদিন ভেৰি শ্বৰ্ট টাইম ইয়াৰ একশ্যনটো লোৱা যাওক। তেওঁলোকে এতিয়া অফিচিয়েলি ডিছকাশ্যন কৰিব, আলোচনা কৰিব আৰু আইনগতভাৱে যিখিনি মানে কি কয় পানিছমেণ্ট পাব লাগে তেওঁলোকে পাব লাগে। মই সেইটো অঞ্চলৰ হৈ পেলাই, জনসাধাৰণৰ হৈ পেলাই, আমাৰ চৰকাৰৰ হৈ পেলাই আপোনালোকক